নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি দেখুৱাম মৌ কেনেকৈ ভাঙে, মৌ পালন কেনেকৈ কৰিব লাগে। এই বক্সটো অলপ পুৰণা হৈছে, কিন্তু নতুন বক্সো আছে, মই দেখুৱাই দিম বাৰু। এইবাৰ মৌ কাটিম, তো আপোনালোকক দেখুৱাওঁ মৌৰ বিষয়ে যি জানো অলপ দেখুৱাম আপোনালোকক। বাঁহ দেখিছেনে, বক্সটো অলপ পুৰণা হৈছে বাৰু। এইবাৰকে কাটিম কেনেকৈ ৰস উলিয়াই, কুইনচেল কোনটো কয়, কুইনচেলত কি কাম থাকে, হনিচেলত কি কাম থাকে, কেনেকৈ মোৰ ৰসবিলাক উলিয়াই, কেনেকৈ মেচিনত ঘূৰাই, তো গোটেইখিনি সবিশেষ দেখুৱাম আপোনালোকক। ভিডিঅ'টো চাব। এইটো একেবাৰে তলৰ এইটো কুইনচেল হয়, এইটো অলপ ডাঙৰ। বাকী এইটো ওপৰতো এইটো হনিচেল, এইটো হনিচেল ইয়াত দুটা এড কৰি দিছোঁ মই। দুটা এড কৰি দিছোঁ মানে মৌ বাঁহ ডাঙৰ হ'লে হনিচেল দুটা দিব লাগে, মৌ বাঁহ সৰু হ'লে হনিচেল এটাই হৈ যায়। কুইনচেলটোত যদি ৰাণী দুজনী হৈ যায় তেতিয়া এবাৰ মৌ এনেকৈ ফাটি গুচি যায়। সেইকাৰণে ৰাণী মানে কুইনচেলটো চাই থাকিব লাগে, ৰাণী দুজনী হ'বলৈ দিব নালাগে। এইটো কেৰিং বক্স, সেই উৰি যোৱা বাঁহটো এয়া লৈ আহিছে। এইটো কেৰিং বক্স বুলি কয়। এনেকৈ ফাটি গ'লে ধৰি অনা হয় আকৌ। চব মৌ বাঁহ ইয়াতে চাকবিলাক আছে। এইটো কুইনচেল হয়, একেবাৰে তলতো কুইনচেলটো আগত চাই ল'ব লাগিব, ইয়াত ৰাণী জগিছে নেকি। ৰাণী জগিলে নহ'লে মৌ বাঁহ ফাটি গুচি যায়। চাই থাকক ভিডিঅ'টো, আপোনালোকক দেখুৱাম যি জানো সেইখিনিকে দেখুৱাম আৰু, বৰ বিশেষ নাজানো। সেই কুইনচেলটোত মানে পথালিকৈ চব সাজি পেলালে, সেইকাৰণে এতিয়া কাটি আকৌ চিধাকৈ বান্ধি দিব লাগিব। এইটোত সাধাৰণতে মানে এইটোত মানে ৰস থকা এইটো চেল নহয়, এইটোত আচলতে কুইনচেলহে। এইটোত সিহঁতি পোৱালি দিয়া, কণীৰ পৰা ৰাণী থকা এইখিনি হ'ব লাগে। তো এইখিনি কৰি দিব লাগিব। এতিয়া এই ৰস থকা চাকখিনি কাটি উলিয়াই সিহঁতক কুইনচেলটো ধুনীয়াকৈ বনাই দিব লাগিব। এইয়া এইবোৰ পথালিকৈ বনাই দিলে, দেখিছে নহয়, চব পথালিকৈ বনাই পেলালে চাকবিলাক। গোটেই কুইনচেলত মানে যেনেকৈ সেই বিচনীবিলাকত তাহাঁতি বান্ধিব লাগে চাকখন, তেনেকৈ নাবান্ধিলে পথালিকৈ বান্ধি দিলেতো এইটো কাটি কুটি ধুনীয়াকৈ আকৌ বান্ধি দিব লাগিব সিহঁতক। এইখিনি চব উলিয়াই পেলাব লাগিব। এইখিনি চব এইটো কুইনচেলৰ বস্তু, এইটো খাবৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰে। পোৱালি মৌ হয়, কণী পাৰে, ৰাণীজনী থাকে। এইটো কুইনচেলটো গোটেই খালী কৰি পেলালোঁ। এতিয়া কি কৰোঁ চাই থাককচোন আপোনালোকে। চব এইখন মতা ম'হৰ চাক, এই কোলাবোৰ যে দেখিছে, এইবোৰ চব মতা ম'হ। মতা ম'হটো লাগিবই, খালি অধিক হ'লে বেয়া। আৰু এটা আপোনালোকক দেখুৱাই দিছোঁ, এইটো মতা মৌটো। এই মতা মৌটো কামুৰিব নোৱাৰে, ইয়াৰ পকৰ ফালে হোম নাথাকে। এইটো যেনেকৈ আপোনালোকে চুলেও একো কৰিব নোৱাৰে, দেখিছেনে, একো কৰিব নোৱাৰে। ইয়াৰ কাম অকল প্ৰজনন কৰাহে, বাকী ইয়াৰ একো কাম নাই। এই খাই থাকে। এইটো খালী কৰি পেলালোঁ। এতিয়া এই চাকবিলাক ধুনীয়াকৈ আমি বনাই দিব লাগিব, সিহঁতক বান্ধি দিব লাগিব। এইটো ধুনীয়াকৈ এনেকৈ বান্ধি দিব লাগিব। এইটো ধুনীয়াকৈ এনেকৈ আকৌ সোমোৱাই দিব লাগিব তাত। টঙালে বান্ধিব নোৱাৰা নহয়, কুটি পেলাই ছিঙি দিব লাগিব। এইখন ভালকৈ চাওক, এইখন মতা ম'হৰ চাক। ইয়াৰ এইবোৰ হেৰিবিলাক কিমান ডাঙৰ দেখিছে, এইবোৰ মতা ম'হবিলাক, এইবোৰ কোলা থাকে। তো মতা ম'হৰ ইমান প্ৰয়োজন নাই, সেইকাৰণে এই চাকখন নাবান্ধো। এইখন মাইকী ম'হৰ চাওক, এয়া এই ফুটাবিলাক ইয়াৰ হাততকৈ সৰু দেখিছেনে চাকৰ, এইবিলাক পোৱালি দি আছে। এইটো তো এনেকুৱা চাকবিলাকে তাত বান্ধি দিব লাগিব ধুনীয়াকৈ। এইখিনি ধুনীয়াকৈ বান্ধি পেলাই কুইনচেলটো ইয়াত ঠিক কৰি দিছোঁ। এই ৰছীবিলাক আকৌ সিহঁতি কুটি পিছত আঠা লাগি গ'লে সিহঁতি ৰছীবিলাক কুটি আঁতৰাই দিব, এইবিলাক তাত নাথাকে। সেইকাৰণে এইটো কলমঘুৰা বা ধান খেৰে বান্ধিব লাগে। টঙাল চঙালে নাবান্ধিব আকৌ টান ৰছীয়ে, প্লাষ্টিক ৰছীয়ে। এইটো এতিয়া ওপৰত লগাই দিলোঁ হনিচেলটো। এতিয়া ইয়াৰ কামখিনি কৰি লওঁ, তো চাই থাকিব ভিডিঅ'টো। এইডাল যে দেখিছে,
এইডালতে আমি বিচনীবোৰ ভৰাই ল'ব লাগিব। বিচনীবোৰ ভৰাই টিঙত ঘূৰাব লাগিব। এইফালে দেউতাই কাটি আছে। ইয়াত বিচনীবিলাক ভৰাই টিঙত এনেকৈ ঘূৰাই দিম, তাৰপৰা ৰসবোৰ ওলাই যাব। এইটো আগৰ পদ্ধতি আচলতে। দেউতাহঁতে এইবোৰ ঘৰত বনাই লৈছিলে। এতিয়া বাৰু কিনিবলৈও পায়, আপোনালোকে ইমান দিগদাৰ নাপায়। তো চাই থাকিব ভিডিঅ'টো, কেনেকৈ আমি উলিয়াওঁ ৰসটো। এইবিলাক দেখিছে চিল হৈ গ'ল। এই চিলবোৰ কাটিব লাগিব এতিয়া এনেকৈ। এইটো অকণমান গৰম পানীত ডুবাই ল'ব লাগে খালি চুৰিখন। এইটো এনেকৈ ভৰাই ল'ব লাগিব। তাৰপিছত ওপৰৰ ফালে দি এডাল ভৰাই এনেকৈ এডাল লক কৰি দিব লাগিব। চব 4খন দিব পাৰি চাক, আমি 2খনে লগাই লৈছোঁ এতিয়া। এইফালে তলত এডাল লগাই ল'ব লাগিব। বাৰীডাল গজাল আছে, এডাল লগাই টিংটোত ধুনীয়াকৈ সোমোৱাই দিব লাগিব। এইটো সোমাই গ'ল দেখিছেনে? এতিয়া ওপৰৰ ফালে এডাল লগাই ল'ব লাগিব। এইডাল চব এতিয়া ঘূৰাই দিলেই হ'ব। এনেকৈ ঘূৰাই দিলে গোটেই ৰসবিলাক ওলাই টিঙত পৰি যাব। এতিয়া বাৰু মেচিন ওলালে, আমি এইটোতে কাম চলাই থাকোঁ। এখন এয়া খালী হৈ গ'ল। ইফালে ৰসবিলাক পৰি গ'ল। মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ ভিতৰতো। এয়া ৰসবিলাক ইয়াতে পৰি আছে। এইখিনিয়ে ওলালে ৰস। এতিয়া বটলত ভৰাই আপোনালোকক দেখুৱাই দিম। এইবিলাক গেটবিলাক বাৰু ওপৰলৈ উঠি আহিব থৈ দিয়াৰ পিছত। বিক্ৰী কৰিবলৈ হ'লে আপোনালোকে চেকি ল'ব লাগিব।